Hey guys, welcome back to another new video. So guys, বৰ্তমান ভাৰতবৰ্ষত চলি আছে লোকসভাৰ নিৰ্বাচন। যদিও বা আমাৰ অসমত ইতিমধ্যে লোকসভাৰ নিৰ্বাচন সমাপ্ত হৈছে, কিন্তু তথাপিতো ভাৰতৰ কিছু ঠাইত বৰ্তমানেও ইলেকশ্যন হ'বলৈ বাকি আছে। আৰু অহা 4 জুন তাৰিখে এই ইলেকশ্যনৰ ৰিজাল্ট দিব। কিন্তু আজিৰ এই ভিডিঅ'টোৰ টপিকটো হ'ল যে যেতিয়া আমি ভোট দিবলৈ ভোট গ্ৰহণ কেন্দ্ৰলৈ যাওঁ, তেতিয়া আমাক ভোট দিয়াৰ পূৰ্বেই এক বিশেষ ধৰণৰ চিয়াহী আমাৰ বাওঁহাতৰ এই তৰ্জনী আঙুলিটোত লগাই দিয়া হয়। এতিয়া কথাটো হ'ল যে এই যে আমাৰ বাওঁহাতৰ তৰ্জনী আঙুলিটোত লগাই দিয়ে এই চিয়াহীকণৰ মানে মেইন কাম কি, মুখ্য কাম কি, বা এই চিয়াহীৰ উদ্ভাৱন কোনে কৰিছিলে, বৰ্তমান সময়ত এই চিয়াহী কোনে বনাই আছে, বা কি কাৰণেনো এই চিয়াহীক উদ্ভাৱন কৰিবলগীয়া হৈছিলে। আজিৰ ভিডিঅ'টোত মই এই সকলোবোৰকে আপোনালোকৰ আগত কোৱাৰ চেষ্টা কৰিম। আপোনালোকসকলে ভিডিঅ'টো চাই ভাল পাব। ফ্ৰেণ্ডছ, চাওক, ভাৰতবৰ্ষই স্বাধীনতা পোৱাৰ পাছত যেতিয়া পোনপ্ৰথমবাৰৰ বাবে 1952 চনত লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল, তেতিয়া কিছু সংখ্যক ভোটাৰে ৰিপিট ভোট দিছিল। ৰিপিট ভোট দিয়া মানে কি, তেওঁলোকে লাইন পাতি ৰয় আৰু গৈ পেলাই নিৰ্দিষ্ট সময়ত ভোট দিয়েগৈ। ভোট দি আহি তেওঁলোকে পুনৰ আকৌ লাইনত লাগেহি, আকৌ গৈ ভোট দিয়েগৈ। তেনেদৰে বহুতো ভোটাৰে সেই 1952 চনৰ ইলেকশ্যনত ৰিপিট ভোট দিছিল। আৰু যেতিয়া এই ৰিপিট ভোট দিয়া কথাটো ইলেকশ্যন কমিশ্যনে গম পাইছিল, তেতিয়া ইলেকশ্যন কমিশ্যন যথেষ্ট চিন্তাত পৰিছিল, যথেষ্ট সমস্যাত পৰিছিল। আৰু এই সমস্যাৰ পৰা মুক্তি বিচাৰি ইলেকশ্যন কমিশ্যনে CSIRৰ সহায় বিচাৰিছিল। এতিয়া CSIR কোন? CSIR হৈছে কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ। যেতিয়া ইলেকশ্যন কমিশ্যনে এই CSIRৰ পৰা সহায় বিচাৰিছিল, তেতিয়া এই CSIRে 4ৰ পৰা 5 বছৰ পৰ্যন্ত কৰা গৱেষণাৰ অন্তত এক বিশেষ ধৰণৰ চিয়াহী উলিয়াইছিল, মানে উদ্ভাৱন কৰিছিল। আৰু এই চিয়াহীটোৰ নাম দিয়া হৈছিল ইনডেলিবল ইংক, অৰ্থাৎ যাক সহজে মুছি পেলাব নোৱাৰি, এই ইনডেলিবল ইংকত এক বিশেষ বস্তু মিহলোৱা থাকে, যিটোক কোৱা হয় চিলভাৰ নাইট্ৰেট। এই চিলভাৰ নাইট্ৰেটৰ কোনো কালাৰ নাথাকে। কিন্তু যেতিয়া এই চিলভাৰ নাইট্ৰেট আমাৰ স্কিনৰ কণ্টেক্টত আহে আৰু যেতিয়া ইয়াৰ ওপৰত UV লাইট বা সূৰ্যৰ পোহৰ পৰে, তেতিয়াই ইয়াৰ ৰং ব্লুইছ ব্লেক হৈ পৰে, অৰ্থাৎ কিছু পৰিমাণে নীলা আৰু কিছু পৰিমাণে ক'লা দেখা যায়। তো বুজি পাইছে কথাটো? এতিয়া এই ধৰণৰ বিশেষ যে এই চিয়াহীবিধ আছে, এই চিয়াহীবিধৰ পৰানো ইলেকশ্যন কমিশ্যনৰ কি ধৰণে উপকাৰ হ'বলৈ ল'লে, বা কি ধৰণে তেওঁলোকে সেই ৰিপিট ভোট দিয়া সমস্যাটোৰ পৰা মুক্তি পালে, কওঁ শুনক। তো গাইজ, বৰ্তমান সময়ত যেতিয়া আমি ইলেকশ্যন হোৱাৰ সময়ত যেতিয়া আমি ভোট গ্ৰহণ কেন্দ্ৰত ভোট দিবলৈ যাওঁ, তেতিয়াতো বহুকেইজন অফিচাৰ আমি বহি থকা দেখা পাওঁ, শাৰী পাতি তেওঁলোক বহি থাকে। আৰু আমি সোমাই যোৱাৰ লগে লগে প্ৰথমজন অফিচাৰে আমাৰ ভোটাৰ কাৰ্ডখন লৈ পেলাই সেই ভোটাৰ কাৰ্ডত থকা মানুহজনে আৰু সেই মানুহজন যিজনে ভোট দিবলৈ গৈছে, সেই দুইজন মানুহ একেই হয় নে নহয় প্ৰথমতে সেইটো চিনাক্ত কৰে। আৰু তাৰপিছত দ্বিতীয় অফিচাৰজনে আমাৰ আঙুলিত সেই বিশেষ ধৰণৰ চিয়াহীকণ লগাই দিয়ে, আৰু এই চিয়াহীখিনি খুব কম সময়ৰ ভিতৰতে শুকাই যায়। আৰু এই চিয়াহীখিনি এবাৰ শুকাই যোৱাৰ পাছত সহজে মুছি পেলাব পৰা নাযায়, বহুত দিন ধৰি এই চিয়াহীখিনি আমাৰ আঙুলিত লাগিয়েই থাকে বা আমাৰ নখত লাগিয়েই থাকে। তো এতিয়া এই ধৰণে যেতিয়া তৎক্ষণাত শুকাই যায় এই চিয়াহীবিধ, আৰু তাৰ লগে লগে যেতিয়া বহু সময়লৈ এই চিয়াহী মচ খাই নাযায়, তাৰ ফলত কি হ'ল, এই ৰিপিট ভোট দিয়া সমস্যাটো সম্পূৰ্ণ নিবাৰণ হৈ পৰিল। কাৰণ যেতিয়া এজন মানুহে এই হাতৰ আঙুলিত এবাৰ চিয়াহী লগাই ভোট দি পেলাই আহি পুনৰ লাইন পাতি ৰৈ পেলাই আকৌ ভোট দিবলৈ যায়, তেতিয়া সেই তাত থকা বিষয়াসকলে গমেই পাই যায় যে এই মানুহটোৱে ভোট দি পেলাই পুনৰাই আকৌ ভোট দিবলৈ আহিছে। আৰু তেতিয়া সেই মানুহজনক আঁতৰাই পঠিওৱা হয়, বা তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হয়, বা তেনেকুৱা কিবা মুঠতে কৰা হয়। তো এই ধৰণেই ইলেকশ্যন কমিশ্যনে এই চিয়াহীকণৰ সহায়তেই ৰিপিট ভোট দিয়া সমস্যাৰ পৰা সমাধান পালে। কিন্তু আৰু এটা কথা এইখিনিতে কওঁ যে যিটো CSIR আছে, কাউন্সিল অফ
কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ। এইটো হৈছে এক গৱেষণাগাৰ, মানে গৱেষণাগাৰৰ দৰে। এইটোৱে 4 পৰা 5 বছৰ পৰ্যন্ত মানে ধৰক গৱেষণা কৰাৰ অন্তত এই বিশেষ ধৰণৰ চিয়াঁহীবিধৰ আৱিষ্কাৰ বা উদ্ভাৱন কৰি দিলে সেইটো ঠিকেই, কিন্তু এই CSIR কাম কিন্তু এই চিয়াঁহীবিধ বাৰে বাৰে বনাই থকাটো নহয়। তো এতিয়া কথাটো হ'ল যে এই চিয়াঁহীবিধৰ উদ্ভাৱন হোৱাৰ পৰা আজিৰ দিন পৰ্যন্ত এই চিয়াঁহীবিধনো কোনে বনাই আছে। তো গাইজ কৈ দিওঁ যে এই ইনডেলিবল ইংক বা এই চিলভাৰ নাইট্ৰেটযুক্ত এই বিশেষ ধৰণৰ চিয়াঁহীবিধ মাইচুৰু পেইণ্টছ নামৰ এক বিশেষ ধৰণৰ এটা কোম্পানীয়ে 1960 চনৰ পৰা আজিৰ তাৰিখ পৰ্যন্ত বনাই আহিছে। আৰু তাৰ লগে লগে এই যে বিশেষ ধৰণৰ এই চিয়াঁহীবিধ, যি চিয়াঁহীক বৰ্তমান মাইচুৰু পেইণ্টছে বনাই আছে, এই চিয়াঁহীবিধ ভাৰতবৰ্ষৰ লগতে আৰু অন্যান্য 26খন দেশলৈও ইলেকশ্যনৰ সময়ত ৰপ্তানি কৰা হয়। মানে ভাৰতবৰ্ষৰ বাহিৰেও অন্যান্য 26খন দেশতো সেই দেশসমূহৰ ইলেকশ্যনৰ সময়ত এই মাইচুৰু পেইণ্টছে বনোৱা এই বিশেষ ধৰণৰ ইংক, বিশেষ ধৰণৰ চিয়াঁহীবিধৰ ব্যৱহাৰ কৰিয়ে ইলেকশ্যনসমূহ সুকলমে অনুষ্ঠিত কৰা যায়। তো এইটোৱে আছিল আজি সৰু ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ত, তেতিয়ালৈ টাটা, বাই বাই।